এইখিনি ভাত আমাক নালাগে আমি নিমখ ভাত খাম কিন্তু এইখিনি ভাত নাখাওঁ আমি মধ্যাহ্ন ভোজনক লৈ ৰাজ্যজুৰি আজি এই দৃশ্য হাতত কাঁহী বাতি লৈ যদি কৰবাত ৰান্ধনি সন্থাৰ প্ৰতিবাদ তেনেহলে মধ্যাহ্ন ভোজন বিতৰণত বিদ্যালয়ে খেলিমেলি ইয়াৰ মাজতে প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ গৈ আহত হ'ল মহিলা আৰক্ষী নগাঁৱত বাহনৰ খুন্দাত আহত মহিলা কনষ্টেবল আজিৰে পৰা বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ দায়িত্ব চৰকাৰে অৰ্পণ কৰিছিল বিভিন্ন স্বেচ্ছাসেৱী সংগঠনক কিন্তু স্বেচ্ছাসেৱী সংগঠনক দায়িত্ব দিয়াৰ প্ৰথম দিনাই বিসংগতি আমি নিমখ ভাত খাম কিন্তু মধ্যাহ্ন ভোজন নাখাওঁ এইখিনি পেকেট লাঞ্চ হ'লে নিগনি গু ওলাইছে তাত নিগনি গু ওলাইছে পোক ওলাইছে আৰু তাত নিগনি ওলাইছে নাখাওঁ আমি এইখিনি ভাত আমাক নালাগে আমি নিমখ ভাত খাম কিন্তু এইখিনি ভাত নাখাওঁ আমি আমাক ভাত নালাগে পূৰ্বে দিয়া মধ্যাহ্ন ভোজনৰ খিচিৰিয়েই ভাল আমাক লাগিলে ভাত নালাগে আগৰ খিচিৰিয়ে আমাৰ ভাল আৰু কৰবাত আমি ভাত নাখাওঁ বুলি কণ কণ শিক্ষাৰ্থীৰ প্ৰতিবাদ লখিমপুৰৰ টাউন মডেল হাইস্কুলত মধ্যাহ্ন ভোজন গ্ৰহণ কৰি থকাৰ সময়তে কেইবাগৰাকীও ছাত্ৰী বিষক্ৰিয়াত আক্ৰান্ত ছাত্ৰ ছাত্ৰীৰ অভিযোগ মধ্যাহ্ন ভোজনৰ খাদ্যৰ নামত যোগান ধৰা হৈছে জলকীয়াৰ গুড়ি দাইলৰ নামত পানী আৰু পচা চাউলৰ ভাত মধ্যাহ্ন ভোজনৰ খাদ্যৰ নামত হুজাইটো ভেজাল খাদ্য ওলোৱাৰ অভিযোগ মুনলাইট নামৰ এটা NGOই বিদ্যালয়খনলৈ যোগান ধৰিছিল এই খাদ্যৰ মান দেখি মূৰে কপালে হাত দিছে শিক্ষক-শিক্ষয়িত্ৰীয়ে খাদ্যৰ পৰিমাণো তেনেই তাকৰ কেনেকৈ কণ কণ শিশুৰ মাজত বিতৰণ কৰে এই মধ্যাহ্ন ভোজন দালিটো চাবলৈ গ'লে এক কোলা পানী তাত কোনো দালিৰ যে নাই এনে ধৰণৰ তাতকৈ ডাঙৰ কথা হৈছে যে যিমান সংখ্যক ছাত্ৰ ছাত্ৰীক খুৱাব লাগিব তাৰ 3/1 ছাত্ৰ ছাত্ৰীকো এই আহাৰ খুৱাব নোৱাৰিব আৰু এই আহাৰ খুৱালে গাৰ্জিয়ানে কমপ্লেইন আনিছে যে তেওঁলোকৰ ল'ৰা ছোৱালী এই বয় বস্তু খালে হয়তো পেটৰ বেমাৰত বা অন্যভাৱে আক্ৰান্ত হৈ পিছত বিপদত পৰিব পাৰে নুমলীগড়তো NGOই যোগান ধৰা মধ্যাহ্ন ভোজনৰ প্ৰথম দিনটোতেই অনিয়ম গোলাঘাট শিক্ষাখণ্ডৰ মৰঙীৰ কৰ্দৈগুৰি প্ৰাথমিক বিদ্যালয়ত পুৱাই আহি NGOৰ গাড়ীয়ে যোগান ধৰিলে মধ্যাহ্ন ভোজন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী 54 জন কিন্তু এই খাদ্য 10 জনৰ বাবেও নহয় আৰু খাদ্যৰ মান আপুনি দৃশ্য দেখিয়ে হয়তো অনুমান কৰিছে আৰু আধা দাইলো আধা দিব কিন্তু এই আধা দাইল খোৱা দিয়ক যিখিনি দিছে এইখিনি ল'ৰা ছোৱালীখিনিকে নহ'ব কাৰণ 54টা ষ্টুডেণ্ট ল'ৰা ছোৱালী আছে আৰু এই ল'ৰা ছোৱালীখিনিৰ ওপৰত যিখিনি মানে আমাৰ গ্ৰাম্য অঞ্চলত যিসকল ৰান্ধনীসকলে কৰ্মকৰ্তা আছিল সেইসকলে যি বনাইছে খুৱাই আছিল সেইখিনিৰ ওপৰত বহুত সুচাৰুৰূপে খুৱাই আছিল আৰু এতিয়া বৰ্তমান যিটো NGOৰ হাতত দি দিছে মই অলপ আগত আমাৰ এই প্ৰাথমিক কৰ্দৈগুৰি মানে স্কুলৰ যিজন প্ৰধান শিক্ষক তেখেতে কৈছিল যে এজন ষ্টুডেণ্টৰ ওপৰত 4 টকাকৈ দিছিল আৰু NGOৰ হাতত যেতিয়া দিছে 10 টকাকৈ দিছে চাওক ইয়াত কিমান এটা ডিফাৰেঞ্চ এটা আহি গৈছে কাৰণ এইটো এটা কি হৈ গৈছে যে ইয়াত আপোনাৰ এটা সুবিধা পাই গৈছে NGO এটা সুবিধা পাইছে যে কেনেকৈ আমাৰ এটা মুনাফা হয় এইটোহে কৰিছে চৰকাৰে তিনিচুকীয়া ঘনশ্যাম সেৱা সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনে যোগান ধৰা মধ্যাহ্ন ভোজনক লৈও মহাকালী উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তেজনাময় পৰিৱেশ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 300 স্বেচ্ছাসেৱী সংগঠনে যোগান ধৰা খাদ্য খাব পাৰিব কেৱল 30 বা খুব বেছি 50 জনেহে ভাতৰ নামত লডা আৰু দাইলৰ নামত থকা এই পানীৰেই কৰিব লাগিব মধ্যাহ্ন ভোজন
ইপিনে দৰঙত NGOই যোগান ধৰা খাদ্যৰ পৰিমাণ ইমানেই কম আছিল বহু ছাত্ৰ ছাত্ৰী থাকিবলগীয়া হ'ল লঘোণে বহু ছাত্ৰ ছাত্ৰীয়ে খাদ্য খাব নোৱাৰি পেলাই দিলে খাৰুপটীয়াৰ বলুগাৰৰ আন্য ছ'চিয়েল ছাৰ্ভিচ অৰ্গেনাইজেশ্যনে যোগান ধৰিছিল এই নিম্নমানৰ খাদ্য সামগ্ৰীত এইদৰেই মধ্যাহ্ন ভোজনৰ মান আৰু পৰিমাণ দেখি ছাত্ৰ ছাত্ৰীয়ে কৰিলে প্ৰতিবাদ স্কুলতো দিছে আমি নোৱাৰিছো নহয় হয় কিয় নোৱাৰিলা ইমান বেয়া ভাত দিছে এইবোৰ ইপিনে গোলাঘাটৰ বহু বিদ্যালয়লৈ মধ্যাহ্ন ভোজন সময়মতে গৈ নোপোৱাত বহু ছাত্ৰ ছাত্ৰী লঘোণেই ঘৰলৈ উভতিবলগীয়া হ'ল আৰু যি বিদ্যালয়লৈ খাদ্য আহিল সেয়া পৰিমাণো কম লগতে অতি নিম্নমানৰ মুঠৰ ওপৰত চৰকাৰে অষ্টম শ্ৰেণী পৰ্যন্ত মধ্যাহ্ন ভোজনৰ দায়িত্ব NGOক দিলে ঠিকেই কিন্তু NGOই যোগান ধৰা মধ্যাহ্ন ভোজনক লৈ এতিয়া ৰাজ্যজুৰি বিতৰ্ক ব্যুৰো ৰিপৰ্ট নিউজ লাইভ